মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এটা নৱম শ্ৰেণীৰ পাঠ আৰম্ভ কৰিবলৈ ওলাইছোঁ, যিটো পাঠৰ নাম হৈছে সংখ্যা প্ৰণালী। আৰু গণিত বিষয়ৰ এইটো প্ৰথম পাঠ, তোমালোকে জানাই। এই পাঠটোত আমি বিশেষকৈ কিছুমান সংখ্যাৰ বিষয়ে আলোচনা কৰিব লাগিব আৰু সেই সংখ্যাবোৰৰ লগত জড়িত কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰিব লাগিব। এতিয়া একদম প্ৰথমতেই আমি চাৰিবিধ সংখ্যাৰ বিষয়ে পঢ়িম। তাৰে একদম প্ৰথমবিধ হৈছে স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে তোমালোকে নিশ্চয় জানা, যিবোৰ সংখ্যা আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। যিবোৰ সংখ্যা আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ, সেই সংখ্যাবোৰকে কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া সেই স্বাভাৱিক সংখ্যাবোৰক আমি কেপিটেল এন আখৰটোৰে বুজাওঁ, নিশ্চয় তোমালোকে জানা। আৰু এই কেপিটেল এন যিটো আখৰ, সেইটো ক'ৰ পৰা আহিছে? স্বাভাৱিক সংখ্যাৰ যিটো নেচাৰেল অৰ্থ তাৰ পৰা আহিছে। স্বাভাৱিক সংখ্যাৰ যিটো ইংৰাজী অৰ্থ তাৰ পৰা আহিছে, সেইটো হৈছে নেচাৰেল নম্বৰ। আৰু নেচাৰেল নম্বৰবোৰ জানা তোমালোকে নিশ্চয় কোনবোৰ হয়। একদম সৰুটো হৈছে 1, তাৰপিছত আহিব 2, তাৰপিছত 3, 4, 5, এনেকৈ বহুতো সংখ্যা আছে, যিবোৰ সংখ্যাক আমি কি বুলি ক'ব পাৰোঁ? স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰোঁ। এতিয়া স্বাভাৱিক সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 1। সেই কথাটো তোমালোকে মনত ৰাখিবা। স্বাভাৱিক সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হৈছে 1। তোমালোকৰ যিহেতু পৰীক্ষাৰ যিখন প্ৰশ্নাৱলী, তাত MCQ আহে এতিয়া, গতিকে MCQ তোমালোকক এনেকুৱা ধৰণে সুধি দিব পাৰে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে, তাৰ ওপৰত বেছ কৰি MCQ দি দিব 1, 2, 3, 4 দি দিলে 4টা। সেই 4টাৰ ভিতৰত তোমালোকে নিৰ্ণয় কৰিব লাগিব যে কোনটো স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু। এতিয়া তোমালোকে এইখিনিৰ পৰা বুজি পাব লাগিব যে 1টো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যাটো হৈ গৈছে, তাৰপাছত আমি যাওঁ পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যা হৈছে পূৰ্ণ সংখ্যালৈ যাওঁ। তোমালোকে মই যিবোৰ লিখি গৈছোঁ লগে লগে নোট কৰি যাবা, যে তোমালোকৰ কাৰণে ভাল হ'ব। এতিয়া পূৰ্ণ সংখ্যা, এই পূৰ্ণ সংখ্যাবোৰ তোমালোকে নিশ্চয় পাইছা আগতে, কিন্তু ইয়াতেতো ৰিভিজন টাইপৰ হৈছে। পূৰ্ণ সংখ্যা যিটো কেপিটেল W আখৰেৰে বুজোৱা হয়, আৰু যাক ইংৰাজীত আমি কওঁ হোল নম্বৰ। আৰু যিবোৰ হোল নাম্বাৰ্ছ হয়, সেই হোল নম্বৰবোৰ ষ্টাৰ্ট হয় 0ৰ পৰা। এই কথাটো মনত ৰাখিবা। 0ৰ পৰাহে পূৰ্ণ সংখ্যাবোৰ আৰম্ভ হয়। 0, 1, 2, 3, তাৰপিছতে 4 আহিব, এনেকৈ গৈ থাকিব। সেই তোমালোকে নিশ্চয় গম পাইছা চাই পেলাই যে 1, 2, 3, 4 এইবোৰতো স্বাভাৱিক সংখ্যা হয়, হয় নাই? 1ৰ পৰা এইবোৰ স্বাভাৱিক সংখ্যা, কিন্তু 1ৰ লগত বা এই স্বাভাৱিক সংখ্যাবোৰৰ লগত যদি আমি 0টো ধৰি লওঁ, তেতিয়া এই সংখ্যাবোৰকে একেলগে আমি কি বুলি ক'ব পাৰোঁ? আমি ক'ব পাৰোঁ পূৰ্ণ সংখ্যা বুলি। এতিয়া তোমালোকে নিশ্চয় এইখিনি চাই গম পাইছা যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কোনটো? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। তাৰপাছতে আমি যাম পূৰ্ণ সংখ্যাৰ পৰা আমি যাম অখণ্ড সংখ্যালৈ। অখণ্ড সংখ্যালৈ, যিবোৰ অখণ্ড সংখ্যাক Z আখৰেৰে বুজোৱা হয়, ঠিক আছে? আৰু সেই জেডটো এটা শব্দৰ পৰা আহিছে, যিটো হৈছে জেহলেন, ZAHLEN। এতিয়া তোমালোকক এইটো কথা সুধিব পাৰে যে অখণ্ড সংখ্যাবোৰ বুজাবলৈ যিটো আখৰ ব্যৱহাৰ কৰা হয়, সেই আখৰটো কোনটো শব্দৰ পৰা আহিছে, বা সেই শব্দটোৰ যিটো শব্দৰ পৰা আহিছে সেই শব্দটোৰ অৰ্থটো কি? এতিয়া মই তোমালোকৰ এটা কাম থৈছোঁ, সেই শব্দটোৰ অৰ্থটো তোমালোকে লিখি ৰাখিবা। তোমালোকে যেতিয়া নোটটো লিখিছা ইয়াৰ, এইখিনি লিখাৰ লগতে জেহলেন শব্দটোৰ যিটো অৰ্থ সেইটো লিখিবা, আৰু সেই যিটো শব্দ জেহলেন, যিটো শব্দ, সেই শব্দটো ক'ৰ পৰা আহিছে কিতাপখনত তোমালোকে ধুনীয়াকৈ পাই যাবা, সেইটো তুমি লিখি ল'বা। এইবোৰ MCQৰ কাৰণে অতিশয় দৰকাৰী, ক'ৰ পৰা আহিছে, ঠিক আছে? এতিয়া অখণ্ড সংখ্যাবোৰ কোনবোৰ হয় আমি চাব লাগিব। জাষ্ট আমি অখণ্ড সংখ্যা কোনটো আখৰেৰে বুজোৱা হয় সেইটো আলোচনা কৰিলোঁ, তাৰপিছতে সেই আখৰটো ক'ৰ পৰা আহিছে সেইটো আলোচনা কৰিলোঁ। এতিয়া সেই আখৰটো জেহলেন যিহেতু শব্দৰ পৰা আহিছে, সেই শব্দটো একচুৱেলি কোনটো ভাষাৰ পৰা লোৱা হৈছে সেইটো জনাটো দৰকাৰ, আৰু সেই শব্দটোৰ অৰ্থটো কি হয় সেইটো জনাটো দৰকাৰ। সেইটো তোমালোকলৈ মই থ'লোঁ, তোমালোকে মোক কৰি নিশ্চয় জনাবা। এতিয়া ইয়াৰ পাছত আমি যাওঁ যে অখণ্ড সংখ্যা হয় কোনবোৰ একচুৱেলি কোনবোৰ সংখ্যাক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ। তাৰ কাৰণে আমি এটা ৰেখা অংকন কৰিব লাগিব, যিডাল ৰেখাৰ নাম হৈছে সংখ্যা ৰেখা। তোমালোকে নিশ্চয় জানা, এনেকুৱা এডাল ৰেখা যদি আমি আঁকো, এই ৰেখাডালক আমি সংখ্যা ৰেখা বুলি ক'ব পাৰোঁ, যিহেতু এই ৰেখাডালত আমি জনা সংখ্যাবোৰ উপস্থাপন কৰিব পাৰোঁ। এতিয়া ৰেখাডালত সাধাৰণতে মাজত আমি কি দি লওঁ? 0 দি লওঁ। তাৰপাছতে আহিব 1,
সমান সমান দূৰত্বত 2 সমান সমান দূৰত্বত 3 তাৰপিছত 4 তেনেকৈ গৈ থাকিব অসীম দূৰত্বলৈ। ঠিক সেইদৰে এইফালে শূন্যৰ বাওঁফালেও কিছুমান সংখ্যা থাকিব। এতিয়া বাওঁফালে এই শূন্যৰ সোঁফালে যেনেকৈ 1 আছে +1, শূন্যৰ বাওঁফালে কি থাকিব -1, তাৰপাছতে -1ৰ বাওঁফালে থাকিব -2, এইটো -3, এইটো -4, এনেকৈ গৈ থাকিব। এতিয়া এই সংখ্যাবোৰ যদি চোৱা, ইয়াত তিনিটা টাইপৰ আমি সংখ্যা দেখা পালোঁ। এটা হৈছে শূন্যৰ সোঁফালে থকাখিনি, এইখিনি হৈছে ধনাত্মক অখণ্ড সংখ্যা। এইখিনি কোৱা হ'ব ধনাত্মক অখণ্ড সংখ্যা। ঠিক আছে। তাৰপাছতে শূন্যৰ বাওঁফালে যিখিনি আছে -1, -2, -3, এইখিনি হৈছে ঋণাত্মক অখণ্ড সংখ্যা। তোমালোকক মই আৰু এটা কথা কৈ থওঁ দেই, এই 0 আৰু 1 যে আছে, 0 আৰু 1ৰ মাজতো কিন্তু কিছুমান সংখ্যা আছে। সেই সংখ্যাবোৰক খালি আমি অখণ্ড সংখ্যা বুলি নকওঁ। এতিয়া ইয়াত আমি এই দাগ চিহ্নবোৰ দি দাগ চিহ্নৰ লগত এটা সংখ্যা দি গৈছোঁ না, এই যিবোৰ সংখ্যা, সেই সংখ্যাবোৰকহে আমি অখণ্ড সংখ্যা বুলি কওঁ। 0 এটা অখণ্ড সংখ্যা, 1 এটা অখণ্ড সংখ্যা। 0 আৰু 1ৰ মাজতো বহুত সংখ্যা আছে, কিন্তু 0টোক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ, 1টোকো আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰোঁ, কিন্তু 0 আৰু 1ৰ মাজত যিবোৰ সংখ্যা আছে সেই সংখ্যাবোৰক কিন্তু আমি অখণ্ড সংখ্যা বুলি নকওঁ। সেইকাৰণে তোমালোকে এই কথাটো জনাটো দৰকাৰ যে এই সংখ্যা ৰেখাডাল আঁকি সমান সমান দূৰত্বত যিবোৰ 1, 2, 3, 4 এইফালে -1, -2, -3, -4 এই সংখ্যাবোৰ লিখোঁ, সেই সংখ্যাবোৰহে একচুৱেলি অখণ্ড সংখ্যা হয়। কিন্তু এই সংখ্যা ৰেখাত এই অখণ্ড সংখ্যাবোৰৰ বাহিৰেও এই 0 আৰু 1ৰ মাজত যেনেকৈ বহুত সংখ্যা আছে, তেনেকৈ 1 আৰু 2ৰ মাজতো বহুত সংখ্যা আছে। গতিকে সংখ্যা ৰেখাত অসংখ্য সংখ্যা পাম, কিন্তু তাৰে কিছুমানহে কি বুলি ক'ব লাগিব, আমি অখণ্ড সংখ্যা বুলি ক'ব লাগিব। এতিয়া ধনাত্মক অখণ্ড হৈ গ'ল, ঋণাত্মক অখণ্ড হৈ গ'ল। মই আকৌ তিনিটা টাইপৰ বুলি কৈছোঁ নহয়। 0ৰ সোঁফালে ধনাত্মক, 0ৰ বাওঁফালে ঋণাত্মক। এতিয়া 3 নম্বৰ টাইপটো কি? 3 নম্বৰ টাইপটো হৈছে 0, যিটো ধনাত্মকো নহয়, যিটো ঋণাত্মকো নহয়। ঠিক আছে। 0 এনেকুৱা এটা সংখ্যা যিটো ধনাত্মকো নহয়, ঋণাত্মকো নহয়। গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে 0ৰ সোঁফালে ধনাত্মক সংখ্যাবোৰ থাকে, 0ৰ বাওঁফালে ঋণাত্মক সংখ্যাবোৰ থাকে, আৰু 0 এনেকুৱা এটা সংখ্যা যিটো ধনাত্মক নহয় আৰু তাৰ লগতে ঋণাত্মকো নহয়। গতিকে আমি এইখিনি আলোচনা কৰিলোঁ। এতিয়া কথাটো হ'ল যে অখণ্ড সংখ্যাবোৰক Z আখৰেৰে বুজোৱা হয়, কিন্তু অখণ্ড সংখ্যাৰ যিটো ইংৰাজী নামটো হৈছে ইণ্টিজাৰ্ছ। ঠিক আছে, ইণ্টিজাৰ্ছ। এইটো তোমালোকে মনত ৰাখি থবা, MCQৰ কাৰণে অতিশয় দৰকাৰী। মই MCQ দিম তোমালোকক। এতিয়া তোমালোকে মোৰ যেতিয়া ভিডিঅ'টো পাবা, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকে নিশ্চয় এটা MCQ ফাইল পাবা, DPP বুলি। সেই ফাইলটোত থকা যিখিনি প্ৰশ্ন, সেই প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া নিশ্চয় তোমালোকৰ ইয়াৰ আইডিয়াখিনি আৰু কিছু পৰিমাণে বৃদ্ধি পাব। এতিয়া আমি অখণ্ড সংখ্যাৰ পৰা আৰু এটা ধৰণৰ সংখ্যালৈ যাওঁ। সেই সংখ্যাটোৰ নাম হৈছে পৰিমেয় সংখ্যা, যিটো অতিশয় দৰকাৰী। কোনবোৰ সংখ্যা পৰিমেয় সংখ্যা বুলি কওঁ বা কোনবোৰ সংখ্যা পৰিমেয় সংখ্যা বুলি নকওঁ, আমি সেই কথাটো জানিব লাগিব। নোকোৱাটো আলোচনা নকৰোঁ, আগতে আমি আলোচনা কৰিম পৰাটো, যিবোৰক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। ঠিক আছে। অখণ্ড সংখ্যা মই আঁতৰাইছোঁ, ইয়াৰ পাছতে আহিব পৰিমেয় সংখ্যা। এতিয়া ভাবিছা চাগে পৰিমেয় সংখ্যা এইটো কেনেকুৱা ধৰণৰ সংখ্যা হয় নাই? পৰিমেয় সংখ্যা, এই পৰিমেয় সংখ্যাটোক কেপিটেল কিউ আখৰেৰে বুজোৱা হয়, আৰু পৰিমেয় সংখ্যাটোক ইংৰাজীত কোৱা হয় ৰেচনেল নাম্বাৰছ বুলি। মই সংজ্ঞালৈ আহিম, আগতে ইয়াৰ লগত জড়িত যিবোৰ টাৰ্ম আছে সেইখিনি মই দি লৈছোঁ। ৰেচনেল নাম্বাৰছ বুলি কোৱা হয়। এতিয়া সেই ৰেচনেল নাম্বাৰছৰ যিটো ৰেচনেল শব্দ, সেই ৰেচনেল শব্দটো বেলেগ এটা শব্দৰ পৰা অহা, মানে তাৰ অৰিজিনটো কি সেইটো আমি জানিব লাগিব ন। এই ৰেচনেলটোৰ অৰিজিন বা ক'ৰ পৰা আহিছে, সেইটো হৈছে এটা শব্দ, যিটো হৈছে ৰেচিঅ'। গতিকে ৰেচনেল শব্দটো ৰেচিঅ' শব্দৰ পৰা আহিছে। আকৌ ইয়াত যিটো কিউ আখৰ আছে, সেই কিউ আখৰটো এটা শব্দৰ পৰাহে আহিছে।
সেই শব্দটো কি জানিব লাগিব সেই শব্দটো হৈছে কোশ্চেন QUOTIENT অতি হয় তোমালোকে ইনডেপথ যেতিয়া ষ্টাডি কৰিবা তেতিয়াহে কিতাপখনৰ ভালকৈ আইডিয়া এটা হৈছে বুলি ক'ব পাৰা অকল অনুশীলনীৰ প্ৰশ্নখিনি কৰিলেই যে সকলোখিনি আইডিয়া হৈ যায় সেইটো নহয় অনুশীলনীৰ লগত জড়িত যি ডাউট আছে যি প্ৰব্লেম আছে বা যি কনচেপ্ট আছে প্ৰত্যেকটো কনচেপ্টেই তোমালোকে ল'বলৈ ট্ৰাই কৰিব লাগিব এতিয়া ৰেচনেল নাম্বাৰ ৰেচিঅ' পাই গ'লোঁ এইফালে তোমাৰ কোশ্চেন পাই গ'লোঁ কোশ্চেন শব্দটো গম পালা কোশ্চেন শব্দৰ পৰা কিউ আখৰটো আহিছে ঠিক সেইদৰে ৰেচনেল যিটো শব্দ সেই শব্দটো আহিছে ৰেচিঅ' শব্দৰ পৰা এইখিনি মই আঁতৰাইছোঁ যিহেতু মই লিখিব লাগিব সংজ্ঞাটো তেতিয়া সংজ্ঞাটো লিখিম এইখিনি মই খালি মোহাৰি দিছোঁ সংজ্ঞাটোত মই যিখিনি ক'ম তোমালোকে তাৰ এটা পইণ্টটো মিছ কৰিব নোৱাৰিবা কিন্তু কেলৈ মিছ কৰিব নোৱাৰিবা কাৰণ তাৰ এটা পইণ্ট মিছ কৰা মানে প্ৰব্লেম আহি যাব তোমালোকে মাৰ্কছ হেৰুৱাবও পাৰা সেইকাৰণে চাই যাবা তোমালোকে পৰিমেয় সংখ্যাক আমি কেনেকৈ সংজ্ঞা দিব পাৰোঁ সংজ্ঞাটো হৈছে এনেকুৱা যিবোৰ সংখ্যা P/Q ৰূপত প্ৰকাশ কৰিব পাৰি এতিয়া এইবোৰৰ কথা নাভাবিবা ইমান জাষ্ট শুনি লোৱা আৰু চাই লোৱা P/Q ৰূপত প্ৰকাশ কৰিব পাৰি য'ত P আৰু Q অখণ্ড সংখ্যা P আৰু Q হৈছে কেনেকুৱা ধৰণৰ সংখ্যা অখণ্ড সংখ্যা যিবোৰ সংখ্যাৰ কথা আমি অলপ আগতে পঢ়িলোঁ P আৰু Q হৈছে অখণ্ড সংখ্যা আৰু Q is not equal to 0 তেনে সংখ্যাক পৰিমেয় সংখ্যা যিবোৰ সংখ্যা P/Q ৰূপত প্ৰকাশ কৰিব পাৰি য'ত P আৰু Q অখণ্ড সংখ্যা আৰু Q not equal to 0 তেনে সংখ্যা পৰিমেয় সংখ্যা বোলে এতিয়া আমি উদাহৰণ যিমানেই চাবা সিমানেই বেছি ক্লিয়াৰ হ'ব চাবা দেই P/Q এই P/Q যে আছে ইয়াত বিশেষকৈ দুটা পইণ্ট এটা হৈছে P/Q অখণ্ড সংখ্যা হ'ব লাগিব আৰু ছেকেণ্ড কণ্ডিশ্যন হৈছে Q not equal to 0 এইকেইটা যদি নিলিখা তেতিয়াহ'লে যিটো সংজ্ঞা আছে সেই সংজ্ঞাটো আধৰুৱা হৈ ৰ'ব আৰু আধৰুৱা সংজ্ঞাৰ বাবে আধৰুৱা মাৰ্কছে পাবা সেইকাৰণে P আৰু Q অখণ্ড সংখ্যাটো লিখিব লাগিবই লগতে Q not equal to 0 লিখিব লাগিবই সংজ্ঞাটো এতিয়া মই উদাহৰণ দিছোঁ 1/2 লিখি দিব লাগিব দেই 1/2 আছে ৰেচিঅ' ফৰ্মত আছে ভগ্নাংশৰ নিচিনা হৈ আছে ওপৰত 1 আছে তলত 2 আছে 1টো হৈছে অখণ্ড সংখ্যা 2টো হৈছে অখণ্ড সংখ্যা নিশ্চয় জানা 1 অখণ্ড সংখ্যা 2 অখণ্ড সংখ্যা অৰ্থাৎ P/Q ৰূপত আছে P অখণ্ড সংখ্যা Q অখণ্ড সংখ্যা মানে 1টোক আমি কি বুলি ক'ব পাৰোঁ P বুলি ক'ব পাৰোঁ আৰু 2টোক কি বুলি ক'ব পাৰোঁ Q বুলি ক'ব পাৰোঁ আৰু তলৰ যিটো Q আছে সেইটো Q not equal to 0 গতিকে দুইটা কণ্ডিশ্যন ছেটিছফাই হৈ আছে এটা P/Q ৰূপত আছে আৰু ছেকেণ্ডটো Q not equal to 0 হৈ আছে সেইকাৰণে 1/2 যিটো সংখ্যা হ'ব সেই সংখ্যাটোক আমি কি বুলি ক'ব পাৰিম পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম তাৰপাছতে আমাৰ প্ৰশ্ন আহে যে 1/2টোক যদি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ দুই সংখ্যাটো পৰিমেয় সংখ্যা হয়নে নহয় এতিয়া কি ক'বা দুই সংখ্যাটো পৰিমেয় সংখ্যা হয় কেলে হয় কাৰণ দুই সংখ্যাটোক আমি 2/1 বুলি লিখিব পাৰোঁ হয়নে 2/1 বুলি যদি লিখি দিওঁ তেতিয়া 2/1 বুলি লিখা মানে 2টো P ৰূপত আহি গ'ল আৰু তলৰ যিটো 1 আছিলে সেইটো Q ৰূপত আহি গ'ল মানে P/Q ৰূপত আছে 2টোক P/Q ৰূপত প্ৰকাশ কৰিব পাৰি হয় প্ৰকাশ কৰিছোঁ লগতে তলত যিটো Q আছে Q not equal to 0 হৈ আছে Q1 হে আছে Q0 নাই নহয় সেইকাৰণে এই সংখ্যাটো কি হ'ব পৰিমেয় সংখ্যা হ'ব এইটো পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা ঠিক সেইদৰে যদি ঋণাত্মক চাইন আহিলে ঋণাত্মক -3/2 সেইটো পৰিমেয় হয় নহয় -3/2 -3 যিটো আছে ওপৰত সেইটো অখণ্ড সংখ্যা হয়নে P টো অখণ্ড সংখ্যা P মানে হৈছে -3 এটা P টো অখণ্ড সংখ্যা যিহেতু -3 টো অখণ্ড সংখ্যা তলত 2 আছে 2 মানে Q 2টো অখণ্ড সংখ্যা
তেতিয়াহ'লে কিউটো অখণ্ড সংখ্যা, মানে পিও অখণ্ড সংখ্যা, কিউ অখণ্ড সংখ্যা, আৰু কিউ নট ইকুৱেল টু 0 হৈ আছে, সেইকাৰণে -3/2 এই সংখ্যাটোকো কি বুলি ক'ব পাৰিম আমি, পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। মানে ভগ্নাংশৰ ৰূপত থকা যিবোৰ সংখ্যা, সেই সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। এতিয়া আৰু এটা কথা, এই কথাটো দৰকাৰী, মনত ৰাখি থবা, স্বাভাৱিক সংখ্যা হওক, পূৰ্ণ সংখ্যা হওক, অখণ্ড সংখ্যা হওক, এই যিবোৰ সংখ্যাৰ বিষয়ে আমি এতিয়ালৈকে পঢ়িলোঁ, সেই প্ৰত্যেকটো সংখ্যাই হৈছে এটা এটা পৰিমেয় সংখ্যা। চালেই ওলাই যাব, তেনেকৈ শূন্যটো ধৰা দেই, শূন্য ধৰিলা, তলত 2 এটা দি দিলা, এতিয়া কি পাবা, শূন্য পাবা। অৰ্থাৎ যিটো শূন্য সংখ্যা, সেই শূন্য সংখ্যাটোক 0/2 ৰূপত প্ৰকাশ কৰিব পাৰি। এতিয়া এই 0টো হৈছে পি ধৰি লোৱা, আৰু তলৰ 2টো হৈছে কিউ। p/q ৰূপত আছে, অখণ্ড বাই অখণ্ড ৰূপত আছে, আৰু তলৰ অখণ্ডটো শূন্য নহয়। তলৰ অখণ্ডটো শূন্য নহ'লেই হ'ল, ওপৰৰ অখণ্ডটো শূন্য হওক, একো কথা নাই। ওপৰত 0 দিলা, তলত 2 দিলা, 0/2 বা অৰ্থাৎ 0, এই সংখ্যাটোকো আমি কি বুলি ক'ব পাৰোঁ, পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ। খালি এটা কথা মনত ৰাখিবা, এইটো অতিশয় দৰকাৰী, সেইটো হৈছে যে চামথিং ডিভাইডেড বাই 0, মানে 3/0, 2/0, 8/0, এনেকুৱা ধৰণৰ যিবোৰ সংখ্যা আছে, এই সংখ্যাবোৰক আমি পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰোঁ। এই সংখ্যাবোৰ পৰিমেয় সংখ্যা নহয়, কাৰণ 3/0 ইয়াক গণনা কৰিব নোৱাৰি, গণনা কৰি উলিয়াব নোৱাৰোঁ অৰ্থটো। 2/0 ইয়াৰ মানটো গণনা কৰিব নোৱাৰি, 8/0 ইয়াৰ মানটো গণনা কৰিব নোৱাৰি। সেইটো কাৰণে 3/0 হওক, 2/0 হওক, 4/0 হওক বা 8/0 হওক, এনেকুৱা ধৰণৰ সংখ্যাবোৰ পৰিমেয় সংখ্যা নহয়। সেইখিনিলৈকে আমি আলোচনা কৰিলোঁ, বিশেষকৈ চাৰিবিধ সংখ্যাৰ বিষয়ে আলোচনা কৰিলোঁ। প্ৰথমটো হৈছে স্বাভাৱিক, দ্বিতীয়টো হৈছে পূৰ্ণ সংখ্যা, তৃতীয়টো হৈছে অখণ্ড সংখ্যা, আৰু চতুৰ্থটো হৈছে পৰিমেয় সংখ্যা, হয়নে? এতিয়া সেই সংখ্যাবোৰৰ লগত জড়িত কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰিব লাগিব। সেইখিনি আমি আজি নকৰোঁ, আমাৰ যিটো নেক্সট ভিডিঅ' হ'ব, ইয়াৰ পাছৰ যিটো ভিডিঅ' হ'ব, সেই ভিডিঅ'টোত আমি ভালকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে অকল ভিডিঅ'টোৱে নাচাবা, ভিডিঅ'টোৰ তলত যিটো ডেছক্ৰিপশ্যন আছে, সেই ডেছক্ৰিপশ্যনত DPP পাবা, আৰু সেই DPPত প্ৰশ্নও থাকিব, লগতে যিটো সমাধান মানে উত্তৰ, সেই উত্তৰটো দিয়া থাকিব। উত্তৰটো যদি মই প্ৰথমতে নিদিওঁ, পাছত হ'লেও মই দি দিম DPPৰ লগত। এতিয়া খালি তোমালোকে কি কৰিব লাগিব, ভিডিঅ'টো চাবা সদায়, ভিডিঅ'টোৰ লগত জড়িত কিবা ডেছক্ৰিপশ্যনত যদি প্ৰশ্ন পোৱা, তেতিয়া সেই প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰিবা। বিশেষকৈ প্ৰশ্নবোৰ মই MCQ ৰূপতে ৰাখিম, যাতে তোমালোকৰ কৰিবলৈ সহজ হয় আৰু নতুন পেটাৰ্ণটোত পৰে। ধন্যবাদ।